নমস্কাৰ বন্ধুসকল, আজি আকৌ এবাৰ নমস্কাৰ। আপোনালোকৰ মাজলৈ আৰু এটা ভিডিঅ' লৈ আহিছোঁ, এটা সুন্দৰ ভিডিঅ'। আৰু এই ভিডিঅ'টোত আপোনালোকে দেখিব এটা পাহাৰৰ ওপৰত মন্দিৰ আছে। মন্দিৰলৈ যাম আমি, আৰু মন্দিৰলৈ যাবলৈ মোৰ লগত আৰু এজন আহিছে বন্ধু, এজন বহি আছে। আৰু মন্দিৰটো আছে ইয়াৰ পৰা বহুত ওপৰত, পাহাৰৰ ওপৰত তাত আছে। পাহাৰৰ ওপৰলৈ যাম আমি। পাহাৰৰ ওপৰত মানে মা কামাখ্যা মন্দিৰৰ নিচিনা একেই মন্দিৰ, আৰু তাৎপৰ্যবিলাকো সেই একেটাই মন্দিৰটোৰ। আৰু আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাওক, আৰু একদম বহুত ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে। গাড়ীত যাম, ক'ত যাম, কেনেকৈ যাব লাগিব চব দেখুৱাম আপোনালোকক। আৰু গাড়ীৰ ক'ত কেনেকৈ উঠিব লাগিব সকলোবিলাক দেখুৱাম আপোনালোকক। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আমি এতিয়া আহি পাইছোঁহি, বাবাগড় ৰিক্সাতে বহিছে, এইজনৰ ৰিক্সাতে বহিছে। এইবিলাক বহি আছে পেচেঞ্জাৰ। আমি আহি বৰ্তমান পাৱাগড়ৰ ওচৰত পাইছোঁহি, বাছ ষ্টেণ্ডৰ ওচৰত পাইছোঁহি। পাৱাগড় তাত আছে, আৰু আমি বাছ ষ্টেণ্ডৰ ওচৰত পাইছোঁ। ইয়াত বহুত মানুহ, এইফালে যাব লাগিব আমি এতিয়া। আৰু ইয়াতে আছে, ওচৰতে আছে এটা বহুত প্ৰাচীন চাপানী কিলা বুলি কয়, চাপানী কিলা। ইয়াত মানে আপোনাৰ ৰাজপুত আৰু মোগলসকলৰ যুদ্ধ হৈছিলে। এইবিলাক জেগা পুৰণা ইতিহাসৰ জেগা, এইবিলাক আমি দেখাম, আকৌ আহিম। বৰ্তমান আপোনালোকক মন্দিৰকে দেখাই লৈছোঁ, আকৌ আহি পিনে আপোনালোকক চাপানীৰ কিলাটো দেখাম, ইয়াৰ ইতিহাসৰ বিষয়ে ক'ম। আৰু বৰ্তমান যাম পাৱাগড় মন্দিৰ। চাওক মানুহবিলাক কিমান ভিৰ হৈ আছে, সকলোৱে নিজৰ বৰ্তমান আকৌ আমি শৰাইৰ কাৰণে বস্তু ল'বলৈ আহিছোঁ। নাৰিयल कितने का है? 20 रुपया का 2। 20 रुपये का 1, 2 थोड़ी आएगा। हाँ हाँ, दे दो पूरा सेट दे दो 50 रुपये का। नारियल, प्रसाद, अगरबत्ती, चुन्नी, कुमकुम सब आ जाएगा। सब कुछ 50 रुपया का मिला के दो। हाँ दे दो। मेरा वीडियो मत बनाओ। क्यों? आ जाओ वीडियो में। नेपाल जाएगा। हाँ? नेपाल तो नहीं ले जाओगे? नेपाल नहीं, आसाम जाएगा। आसाम जाएगा। आसाम ठीक है। আগতে আমি আহিলোঁ, বহুত দূৰ আহিলোঁ। মানে ৰাস্তাবিলাক অকোৱা পকোৱা, আৰু বৰ্তমান আহি পিনে আধাতে এৰি দিলে। আমি ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব, আৰু ৰ'পৱে আছে, ৰছী যিবিলাক ওলমি যায়, সেই ওলমি যোৱা চিষ্টেম ইয়াত চলি আছে। মানে ৰ'পৱে চিষ্টেম চলি আছে। আৰু পাৱাগড়ৰ বিষয়ে দুই এষাৰ কৈ দিছোঁ। পাৱাগড় মানে যিজন যিগৰাকী সতী আছিলে, আমাৰ সতীয়ে যেতিয়া প্ৰাণত্যাগ কৰিছিলে, আপোনাৰ মহাদেৱক অপমান কৰাৰ কাৰণে, নিজৰ পিতৃৰ যজ্ঞত অপমান কৰিছিলে, সেইকাৰণে সতীয়ে প্ৰাণত্যাগ কৰিছিলে। আৰু তেতিয়া শিৱই মানে তাণ্ডৱ তুল্য বিশ্বব্ৰহ্মাণ্ড তাণ্ডৱ নৃত্য কৰি মানে ঘূৰি ফুৰিছিলে। আৰু তেতিয়া এই পাৱাগড়তে সেই সতীৰ এটা ভৰি এখন পৰি গৈছিলে বুলি কৈছে। ভৰি এখন পৰি গৈছিলে, আৰু সেই নামে ইয়াৰ নাম পাৱাগড় হ'ল। আৰু বৰ্তমান গোটেই সম্পূৰ্ণ ভিডিঅ'টো চাওক, গোটেইখিনি দেখাম, ৰ'পৱে দেখাম আপোনালোকক, ভিডিঅ'টো আগবঢ়াম। আৰু ইয়াত কেনেকৈ যাব লাগিব, এতিয়া জংঘলৰ মাজেদি অলপ খোজকাঢ়ি যাব লাগিব। বহুত মানুহ, মানে ইমানেই মানুহ, সম্পূৰ্ণ ভাৰতবৰ্ষৰ পৰা ইয়াত চাবলৈ আহে। এই ৰ'পৱে চলি আছে। আহিম বুলি ভাবিছিলোঁ, ৰ'পৱেত আহিব নোৱাৰিলোঁ, বহুত লাইন লগাবলগীয়া হয়। এনেকৈ যোৱা আশাটো ওপৰৰ পৰা আহিম। আৰু যদি ওপৰৰ পৰা বুকিং ছিষ্টেম আছে। বহুতেই কষ্টকৰ, প্ৰায় 1800 কিলোমিটাৰ, 1800টা চিৰি ষ্টেপ বগাই যাব লাগিব ওপৰলৈ। এজনে কি খাইছে চাওকচোন, তাৰি খাইছে। তাৰি মানে আমাৰ অসমৰ যিটো আপোং পানী ব্যৱহাৰ হয়, সেই আপোং পানীৰ নিচিনাই হয়। ওপৰলৈ যাওঁতে ভাগৰ লাগিলে এজনৰ, অকণ বোলে তাৰিকে খাই যাওঁ। ৰিম জিমকৈ নচাটো ধৰি থাকে। তাৰি মানে আচলতে আমাৰ এইটো যিটো তাল গছৰ পানী হয়, সেই পানীটো ইয়াত তাৰি পানী বুলি বিকে। খুব ভাল খাবলৈ, নিচা ধৰে কিন্তু। আমি গৈ আছোঁ, বহুত কষ্টকৰ ওপৰলৈ উঠি যোৱাটো। আপোনালোকে যিটো মনোকামনা লৈ আহে ইয়াত, সেইটোৱে পূৰণ হয়। আপোনালোকে আহক।
এয়া দুজন গাধা একেলগে দেখুৱাই দিছোঁ। এয়া দুজন গাধা একেলগে দেখুৱাই দিছোঁ। কি সুন্দৰ পৰিস্থিতি, পৰিৱেশ। এইগৰাকী আমাৰ চাই গৈ আছে। কোৱা, তুমি কিবা এটা কৰি দিয়া। হাই, আহি আছোঁ। একদম বহুত ভাগৰ লাগিছে, পুৰা একদম তলৰ পৰা খোজকাঢ়ি এতিয়া পামগৈ আৰু অকণমান আছে। বহুত দূৰ আছে। এজন গৈ আছে, ৰ'ব দাদা। ক'ত দা? ৰ'ব দা, আপুনি কিবা এটা কওক নেকি? এই সৰু সৰু মন্দিৰ, কিবা এটা কৰি দিয়ক। ভাল লাগিছে আহি তলৰ পৰা ওপৰলৈ। গম পাইছোঁ যে ভগৱানক দেখাটো ইমান সহজ নহয়, বহুত কষ্ট ভগৱানক দেখি পাবলৈ। বহুত সুন্দৰ। আপোনালোকৰ মাজলৈ হাই কৰি দিয়া। আরে রাইজক হাই কৰি দিয়া। দেখিছে না? संगीता गई जो ना আমাৰ কামৰ বস্তু নহয় এইবিলাক। ভিডিঅ' ধুনীয়া দোকান এখন পাইছোঁ। নাম লিখিব পাৰে। উঠাই ফালিলে চাগে। प्रेमिक प्रेमिका ये के गोइने के 200 रुपया का पार्टी 10 रुपये का क्रेकर 250 वाला पेंटिंग কাঠেৰে বনাই দিছে। আপোনাৰ নামটো যদি বোলে ৰঞ্জিত, তেনেহ'লে ৰঞ্জিতটো লিখি তলত আপোনাৰ যিজনী গাৰ্লফ্ৰেণ্ডৰ নামটো লিখি দিব পাৰিব। বোলে আপোনাৰ নামটো বোলে অংশুমান, তলত আপুনি যি নাম লিখিব। আপোনাৰ নামটো বোলে কহিনুৰ বা বিজয়, তলত আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ নাম লিখি দিব। गजब बेइज्जती है। আমি এটা বনাইছোঁ, তাৰ নামটো লিখি দিছে। यार अल्फाबेटर ऊपर पैसा तो है ना। एक अल्फाबेट का कितना लेता है? 10 रुपया लिखे दीजिए। 500 500 लिखे दीजिए। चलो यही बनाना है। 80 का लेटर, 80 का लेटर है और 200 का पार्टी 280 80 का 80 80 का लेटर हाँ और 200 का पार्टी और 280 रुपया। ये चाहिए हाँ, ये 150 है। ये 230 वाला ये चाहिए। और ये लग रहा है ऐसा कलर नहीं आएगा। आएगा सब और छोटा भी है, हैं? छोटा भी है। छोटा हाँ, ऐसा नहीं चलेगा, ये यही दे दो। यही है छोटा। ये लग रहा ठीक नहीं, ये लग रहा ठीक नहीं लग रहा। ये तो कलर आएगा, ये जो ब्लैक ब्लैक दिखता है ना, ये जब पॉलिश होगा तब ब्लैक दिखेगा। हाँ, ये इसके अंदर ये जो है ना, ये अंदर से इधर से पूरा ब्लैक दिखेगा। हाँ हाँ সেয়া দেখুৱাই দিয়া আকৌ কটা চটা। তো কেনেকৈ বনাই আপোনালোকক দেখুৱাই দিম। Right पे ना মানে এলফাবেটবিলাক বনাই থয় মানে আগতীয়াকৈ। এবাৰ জেট লাগে ন, এইটোৱে লগাই দিয়ে।
ভিডিঅ'টো অলপ কাট কৰি দিছোঁ, লাষ্টত আপোনালোকক দেখাম। এই ক্লিপটো আমাৰ অসমৰ পৰা আনি বিকিছোহি বুলি কৈছে বস্তুটো। বৰপেটা জিলাৰ পৰা আহে এই ক্লিপটো, আৰু ইয়াত বাঁহৰ কাঠৰ সকলোৰে মানে মেটেৰিয়েল বিকে, নাম লিখি দিয়ে। আৰু এখেতলোকে কৈছে যে এই বাঁহটো বৰপেটাৰ পৰা আহিছে, বিশেষকৈ এই বাঁহটো ফাইনেলি বন্ধুসকল এইটো বনি গ'ল। 700 কাকো লিখি দিছে। আৰু বন্ধুসকল এই দোকানখনৰ মালিকজনে কৈছে অসমত যদি কোনোবা এনেকুৱা মানুহ আছে যে বেম্বৰ যিটো আপোনাৰ বাঁহৰ সামগ্ৰী, বাঁহৰ বিভিন্ন ধৰণৰ কেটা, আপোনাৰ হেৰি, এইবিলাক এনেকুৱা ধৰণৰ বস্তু যদি বনোৱা মানুহ আছে তেনেহ'লে কণ্টেক্ট কৰিব পাৰে। তেখেতে হ'লচেলত কিনি ল'ম বুলি কৈছে। আপোনালোকৰ যদি কোনোবা কণ্টেক্ট আছে তলত কমেণ্ট বক্সত দিব, মই কণ্টেক্ট কৰাই দিম। जोर जोर से बोल के लोगों को स्कीमें बता दे। অকল ভিডিঅ'টো বহুত দীঘল হৈ গৈছে, সেইকাৰণে তললৈ নামি যে ভিডিঅ' অংশ পিছত পাব। নেক্সট ভিডিঅ'টো আকৌ আপোনালোকক দেখাম। শ্বুটিংটোতো চলিয়ে আছে, কিন্তু ভিডিঅ'টো দীঘল হৈ গৈছে, আপোনালোকে চাই আমনি পাব। গতিকে নেক্সট ভিডিঅ'টোৰ কাৰণে অপেক্ষা কৰক আপোনালোকে। আৰু চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰিব।